হেল্ল' এভৰিৱান, ৱেলকাম টু বিফ'ৰ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 9 এপ্ৰিল তাৰিখৰ পৰা 12 এপ্ৰিল তাৰিখলৈ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আপোনালোকৰ মাজলৈ লৈছোঁ। চ' ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ৱেন ইজ ৱৰ্ল্ড হেল্থ ডে চেলিব্ৰেটেড? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 2 7 এপ্ৰিল তাৰিখত। প্ৰতি বছৰে 7 এপ্ৰিল তাৰিখত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। আৰু ইয়াত চাব যে এইবাৰৰ যিটো 2022 বৰ্ষৰ ৱৰ্ল্ড হেল্থ ডেৰ যিটো মেইন থিম, সেই থিমটো হ'ল আৱাৰ প্লেনেট আৱাৰ হেল্থ। আৱাৰ প্লেনেট আৱাৰ হেল্থ এইবাৰৰ ইয়াৰ থিমটো। আৰু এই তাৰিখটোতে যিটো 7 এপ্ৰিল তাৰিখ, এই তাৰিখটোতে আমাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ WHO ইয়াৰ স্থাপিত কৰা হৈছিলে এই 7 এপ্ৰিল তাৰিখতে 1947 চনত। আৰু এই WHOৰ হেডকোৱাৰ্টাৰটো হ'ল বৰ্তমান জেনেভাৰ, আজি ছুইজাৰলেণ্ডৰ অন্যতম এখন চহৰ। আৰু ইয়াৰ যিজন ডিৰেক্টৰ জেনেৰেল তেওঁ হ'ল বৰ্তমান থিঅ'ডৰ্ছ আধানন। নেক্সট কুৱেশ্যনটো চাইছোঁ, মুখ্যমন্ত্ৰী ক্ৰান্তি যোজনা কোন ৰাজ্যই মুকলি কৰে? হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চ দ্য চিফ মিনিষ্টাৰ ক্ৰান্তি যোজনা? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 2 মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত এইটো ৰিচেণ্টলি এই স্কিমটো লঞ্চ কৰা হৈছে। আৰু ইয়াত চাব যে মধ্যপ্ৰদেশ, ইয়াৰ কেপিটেল হ'ল ভূপাল, আৰু ইয়াৰ যিজন চিফ মিনিষ্টাৰ তেওঁ হ'ল শিৱৰাজ সিং চৌহান, আৰু গভৰ্ণৰ হ'ল মংগুভাই পেটেল। আৰু মধ্যপ্ৰদেশৰ যিটো বিধানসভাৰ আসন সেয়া হ'ল 230খন, আৰু লোকসভাৰ আসন 29খন, সেইদৰে ৰাজ্যসভাৰ আসন 11খন। গতিকে এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। আৰু এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশতে মুখ্যমন্ত্ৰী ক্ৰান্তি যোজনা এই স্কিমটো লঞ্চ কৰা হৈছে। নেক্সট কুৱেশ্যনটো চাইছোঁ, কোন দেশে গাওফেন 303 নামৰ আৰ্থ অবজাৰভেশ্যন ছেটেলাইটটো ছাকচেছফুলি লঞ্চ কৰে? হুইচ কাউণ্ট্ৰি হেজ ছাকচেছফুলি লঞ্চ গাওফেন 303 আৰ্থ অবজাৰভেশ্যন ছেটেলাইট? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 3 চাইনা। চাইনাইটো ৰিচেণ্টলি এই ছেটেলাইটটো ছাকচেছফুলি লঞ্চ কৰিছে। আৰু ইয়াত চাব যে চাইনাৰ কেপিটেল হ'ল বেইজিং, যিজন প্ৰেছিডেণ্ট তেওঁ হ'ল শ্বি জিনপিং, আৰু চাইনাৰ যিটো কাৰেঞ্চি সেইটো হ'ল ৰেনমিনবি। আৰু চাইনাৰ যিটো নেশ্যনেল স্পেচ এজেঞ্চি, সেই নেশ্যনেল স্পেচ এজেঞ্চিটোক জনা যায় CNSA বুলি, যিটো কোৱা হয় চাইনা স্পেচ এডমিনিষ্ট্ৰেশ্যন। ভাৰতৰ যিদৰে ইছৰো, সেইদৰে চাইনাৰ যিটো নেশ্যনেল স্পেচ এজেঞ্চি সেইটো হ'ল CNSA। আৰু এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 চাইনা। চাইনা এইটো ৰিচেণ্টলি গাওফেন 303 নামৰ এই ছেটেলাইটটো ছাকচেছফুলি লঞ্চ কৰিছে। নেক্সট কুৱেশ্যন, RBIৰ এপ্ৰিল 2022 মনিটৰী পলিচি অনুসৰি ভাৰতৰ GDP 2022-23 কিমান হ'ব বুলি পূৰ্বানুমান কৰা হৈছে? হোৱাট ইজ দ্য ৰিয়েল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গ্ৰ'থ প্ৰজেকশ্যন ফৰ 2022 to 2023 এজ পাৰ দ্য RBI's মনিটৰী পলিচি এপ্ৰিল 2022? এপ্ৰিল মাহৰ যিটো RBIৰ মনিটৰী পলিচি হয়, এই মনিটৰী পলিচিৰ যিখন মিটিং হয়, সেই মিটিঙত অনুসৰি 2022-23 বৰ্ষত 2022-23 বৰ্ষৰ বিত্তীয় বৰ্ষত আমাৰ ভাৰতৰ GDP গ্ৰ'থ ৰেটটো 7.2% হ'ব বুলি এটা প্ৰজেকশ্যন উলিয়ায় বা পূৰ্বানুমান কৰে। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন 3 7.2%। নেক্সট কুৱেশ্যনটো চাইছোঁ, ৰিচেণ্টলি ভাৰতীয় বায়ু সেনাৰ কোনখন হেলিকপ্টাৰ 60 বছৰ সম্পূৰ্ণ হোৱাৰ চেলিব্ৰেট কৰে? ৰিচেণ্টলি হুইচ হেলিকপ্টাৰ অফ দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ চেলিব্ৰেটেড 60 ইয়াৰ্ছ? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 চেতক। চেতক হেলিকপ্টাৰখনে 60 বছৰ এটা সম্পূৰ্ণ কৰে। আৰু এইখন যিখন চেতক নামৰ সেই হেলিকপ্টাৰ, এই হেলিকপ্টাৰখন ইণ্ডিয়ান এয়াৰ ফ'ৰ্চত 1962 চামিল কৰা হৈছিলে। আৰু এই হেলিকপ্টাৰখন নিৰ্মাণ কৰে কোনে? HAL অৰ্থাৎ হিন্দুস্তান এৰোনটিক লিমিটেড। আৰু এই হিন্দুস্তান এৰোনটিক লিমিটেডৰ যিটো ফাউণ্ডেড হৈছিলে সেইটো হৈছিলে 1940। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বৰ্তমান বেংগালুৰুত অৱস্থিত। আৰু বৰ্তমান যিজন HALৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ তেওঁ হ'ল R মাধৱন। গতিকে এই প্ৰশ্নটি ভালদৰে মনত ৰাখিব যে ৰিচেণ্টলি চেতক হেলিকপ্টাৰখনে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চত 60টা বছৰ সম্পূৰ্ণ কৰে, আৰু সেই অনুসৰি সেই 60 বছৰ সম্পূৰ্ণ হোৱা অনুসৰি এটা চেলিব্ৰেট কৰে। নেক্সট কুৱেশ্যনটো চাইছোঁ, RBIৰ মনিটৰী পলিচি অনুসৰি এইবাৰ ৰেপো ৰেট কিমান?
হোৱাট ইজ দ্য ৰেপ' ৰেট দ্য মনিটাৰী পলিচি কমিটি মিটিং হেল্ড ইন এপ্ৰিল 2022। প্ৰথমতে আমি চাইছোঁ যে ৰেপ' ৰেট কি। ৰেপ' ৰেট হ'ল যিটো হাৰত RBI কমাৰ্চিয়েল বেংকসমূহক লোন প্ৰভাইড কৰে, সেই ৰেটটোকে কয় ৰেপ' ৰেট। অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিটো ৰেটত আমাৰ ভাৰতৰ যিমানবোৰ কমাৰ্চিয়েল বেংক আছে সেই বেংকসমূহক যিটো ৰেটত লোন ঋণবোৰ যিটো হাৰত দিয়ে বা লোন যিটো হাৰত প্ৰভাইড কৰে সেইটোকে কয় ৰেপ' ৰেট। আৰু এইবাৰৰ যিটো ৰেপ' ৰেট ধাৰ্য কৰা হৈছে সেইটো হৈছে 4%। এইবাৰ 4% ৰখা হৈছে মনিটাৰী পলিচিৰ অনুসৰি ৰেপ' ৰেটটো RBIৰ দ্বাৰা। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যনটো 4%। আৰু ইয়াত চাব যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইয়াৰ ফাউণ্ডেড হৈছিল 1 এপ্ৰিল 1935 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত। আৰু বৰ্তমান সময়ত যিজন গভৰ্ণৰ RBIৰ তেওঁ হ'ল শক্তিকান্ত দাস। গতিকে আটাইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাইছোঁ, কোন ৰাজ্য বা কেন্দ্ৰীয় শাসিত প্ৰদেশে ইলেক্ট্ৰিক ভেহিকেল পলিচিৰ অধীনত চাইকেল অন্তৰ্ভুক্ত কৰে? হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট বা UT হেজ টু ইনক্লুড চাইকেল ইন ইটছ ইলেক্ট্ৰিক ভেহিকেল পলিচি? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন 1 দিল্লী। দিল্লীয়ে এইটো ৰিচেণ্টলি ইলেক্ট্ৰিক ভেহিকেল যিটো পলিচি আছে দিল্লী ৰাজ্যৰ তাৰ অধীনত চাইকেলো অন্তৰ্ভুক্ত কৰে। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 1 দিল্লী। নেক্সট কুৱেশ্যনটো চাইছোঁ, এছিয়ান ডেভেলপমেণ্ট আউটলুক 2022 অনুসৰি 2023-24 ভাৰতৰ আনুমানিক বিকাশ হাৰ কিমান? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন 3 8%। যে এইটো এছিয়ান ডেভেলপমেণ্ট যিটো আউটলুক সেই আউটলুক অনুসৰি 2023-24 বৰ্ষত ভাৰতৰ যিটো গ্ৰ'থ ৰেট সেই গ্ৰ'থ ৰেটটো 8% ৰখা হৈছে। আৰু ইয়াত চাব যে 2022-23 বৰ্ষত ভাৰতবৰ্ষ হ'ল 7.5% গ্ৰ'থ ৰেটেৰে ভাৰতবৰ্ষ হ'ল এখন চাউথ এছিয়াৰ এখন লাৰ্জেষ্ট ইকনমি কাউণ্ট্ৰি। আৰু ইয়াত চাব যে এছিয়ান ডেভেলপমেণ্ট বেংক ADB অৰ্থাৎ এছিয়ান ডেভেলপমেণ্ট বেংক ইয়াৰ ফৰ্ম হৈছিলে 19 ডিচেম্বৰ 1966। আৰু ইয়াৰ বৰ্তমান যিজন প্ৰেচিডেণ্ট তেওঁ হ'ল মাছাটছুগো আছাকাৱা। আৰু ইয়াৰ মেম্বাৰ হ'ল বৰ্তমান 68খন কাউণ্ট্ৰি। আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰ সেই হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত সেয়া আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন 3 8%। 2023-24 বৰ্ষত ভাৰতৰ আনুমানিক যিটো বিকাশ হাৰ সেই বিকাশ হাৰটো এছিয়ান ডেভেলপমেণ্ট আউটলুক ৰিপৰ্টত এইটো 8% ৰখা হৈছে।